আমি ঋণ প্ৰদান কৰি তেওঁলোকক আৰ্থিকভাৱে স্বাৱলম্বী কেনেকৈ কৰিব পাৰোঁ তাৰ লগতে আমিও কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সেয়াই আমাৰ মূল লক্ষ্য। আমাৰ উদ্দেশ্য হ'ল আচলতে ফাইনেন্সিয়েল ট্ৰেডিং। আপোনালোকৰ মাধ্যমেৰে আমি গ্ৰাহকসকলক এইটোৱে জনাব বিচাৰিছোঁ যে অন্য যিবিলাক বেংকত যাইখিনি মানে মানুহে লোনৰ কাৰণে হাবাথুৰি খাব লগা হয়, আমাৰ ইয়াত তেনেকুৱা কোনো আচলতে প্ৰট'কল নাই। প্ৰট'কল বহুত কম, কাৰণ অলপ ডকুমেণ্টছৰ ভিতৰতে আমি গ্ৰাহকসকলক বিত্তীয় যিবিলাক ফাইনেন্সিয়েল ট্ৰেডিং আছে, যেনেকৈ ধৰক বাইক, কাৰ বা ইলেক্ট্ৰিচিটিৰ যিবিলাক আইটেম আছে আমি চব মানে ফাইনেন্স কৰিম। যে আমি কিছুমান মানে আৰ্থিক দুৰৱস্থা যাতে ছাত্ৰ ছাত্ৰীত পঢ়াৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে সেয়াও আমি লক্ষ্য কৰিম, যাতে ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে আগন্তুক দিনত তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত যাতে ভাল এটা মানে প্ৰদৰ্শন কৰিব পাৰে সেয়াও আমাৰ লক্ষ্য আছে। কিমান বৈধ আপোনালোকৰ কোম্পানীটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা ৰিকগনাইজ হৈছে আৰু RBI গাইডলাইনৰ আধাৰত আমি আমাৰ এই প্ৰতিষ্ঠানখন চলাই যাম। এনেকুৱা প্ৰতিষ্ঠানৰ বহুতক আমি দেখিছোঁ যিসকলে দায়িত্বত থাকে তেওঁলোকৰ মোবাইল ছুইচ অফ কৰি তেওঁলোকে পলাবলগীয়া হয়। আপোনালোকে নাই, আমি তেনেকুৱা উদ্দেশ্যলৈ অহা নাই। আমাৰ উদ্দেশ্য আমি সঠিকভাৱে আমি পৰিচালনা কৰি যাম। আশা কৰোঁ আমি ছাকচেছ হ'ম। আপোনালোকে যিহেতু কৈছে যে আমি লোন দিম, আপোনালোকে ইমান কেপিটেল ক'ৰ পৰা? লোন আমি দিম, আকৌ আমি সঞ্চয় ৰাখিম। আমি সঞ্চয় ৰাখিম। যদি কোনোবাই আমাৰ ওচৰত মানে সঞ্চয় কৰিব বিচাৰে আমি সঞ্চয় ৰাখিম। সঞ্চয় ৰখাৰ ব্যৱস্থাও আছে আমাৰ ইয়াত। আপোনালোকৰ সুদটো কেনেকুৱা হ'ব? গভৰ্ণমেণ্টৰ দৰে হ'ব নে গভৰ্ণমেণ্টতকৈ বেছি হ'ব? মানে অন্য যিবিলাক বিত্তীয় প্ৰতিষ্ঠান আছে তাতকৈ আমাৰ ইয়াত কম হ'ব। তাৰমানে মানে ফেচিলিটি মানে আমাৰ ইয়াত বহুত পাব। তাৰমানে আপোনাৰ কিস্তিটো কেনেকৈ দিব লাগিব? আপোনাৰ মাহেকতো দিব পাৰে বা 2 সপ্তাহ মূৰে মূৰে দিব পাৰে বা উইকলিও দিব পাৰে। কি নাম আপোনাৰ? মই জাকিৰ হুছাইন। আপোনালোকৰ প্ৰতিষ্ঠানৰ নাম কি? ডায়মণ্ড লাইফ কেয়াৰ নিধি লিমিটেড। এইটোৰ কি দায়িত্বত আছে আপুনি? মই এডভাইজাৰত। কোন জেগা? বঙাইগাঁও জিলাৰ ৰঙাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত শিমলাবাৰী প্ৰথম খণ্ডত আমাৰ এই কাৰ্যালয়খন অনুষ্ঠিত কৰে।